নাইডো আহিছে আজি আমি এতিয়া এনেকে বহি আছো গোটেই খোপা गाइस मोर चेनेलटले आपनालोকক स्वागतम जनालो माने आजिर भिडिओटले आपनालोকক स्वागतम जनालो आरो আজি আমি খাম পাৰ মাংস গতিকে ভিডিওটো স্কিপ নকৰিব আজি বঢ়িয়াকে পাৰ মাংস বনাম আৰু ভিডিওটো চাব আপোনালোকে আশা কৰিলো তেন্তে ব্লগ ভিডিওটো আৰম্ভ কৰো কিনা মছলা নিদিলে गाइस আজি আমি খাম এয়া পাৰ মাংস আৰু ইয়া আমাৰ মানুহজনে মাৰি আছে এটা পাৰ মাংস পাৰ মানে পাৰটো মাৰিলে এতিয়া আমি ইয়াক কাটি বাছি বনাম এতিয়া ইয়াৰ বাকলি গুছাই আছে আৰু এতিয়া ইয়াতে গৰম পানী ৰেডি হৈ গৈছে এয়া গৰম পানী উতলি আছে এতিয়া বাকলিখিনি চেলাই হোৱাৰ পিছত এতে গৰম পানীত দিব লাগিব পাখি গুছাই আছে এতিয়া এয়া পাখি গুছাই আছে পানী উতলিছে দিও নেকি কমাই থাও গেছটো এয়া চাওক কিমান স্পিডত কৰি আছে এতিয়া পানী দিব পৰা হৈ গল ইয়াতে মই ভিজাই থলো এইবিলাক জালুক আৰু জিৰা আৰু এতিয়া গৰম পানী দি এতিয়া নুমবিলাক উগলি দিয়া হৈছে আৰু আছে নেকি বাকি ঠাণ্ডা পানী লৈ এইখিনি পেলে সেইটোতে গৰম এইটো আৰু এয়া পাৰ কাটিবৰ কাৰণে প্ৰথমতে ঠেং দুখন কাটি লৈছে পাৰৰ এতিয়া পাখি গুছাই মিলি সব হৈ গল আৰু এতিয়া আমি এনেকে কাটি আছো আৰু মই ইয়া পানী দি আছো তে সাফা কৰি কৰি কাটি থাকিব লাগে এতিয়া হৈ গল কটা প্ৰায় হৈ গৈছে ব্লগ বনাই আছো আৰু এয়া আমাৰ সোনাইডো আহিছে আজি আৰু আমি এতিয়া চাহ বনাই আছো চাহ খাম আৰু এয়া চাহ বনাই আছো আৰু ইফালে কাটিয়ে আছে এতিয়ালৈকে কাটা হোৱাই নাই আৰু চাহখিনি বনোৱা হৈ গৈছে আৰু এক কাপ চাহ বনাব আছে এক কাপ চেনি নিদিয়া চাহ বনাই আছো জেঠিৰ কাৰণে আৰু ইয়া চাহবিলাক ৰেডি হৈ গৈছে আৰু এইখিনি মই দিব গৈ আছো বিস্কুট তাতে আছে আৰু ইয়া আমাৰ সভা মণ্ডলী বহি আছে চাহ খাব ইয়া অৰা উঠা ভিডিঅ'ত আছা আমি এতিয়া এনেকে বহি আছো গোটেই খোপাই কথা পাতি পাতি এনেকে বহি আছো আৰু এজন আহিছে এয়া মানে আমাৰ ভাইটিৰ লগৰ ল'ৰা আৰু ইহঁতে কিবা এটা প্লেনিং কৰিছে খানা খাব আৰু গাইজ এতিয়া দেখিবলৈ পাই আছে ইয়াতে মই আহি গলো পাকঘৰৰ এতিয়া পাৰ মাংস বনাবৰ কাৰণে ইয়া কেৰাহী গৰম হ'বলৈ দিছো আৰু ইয়াত তেল দিয়া নাই আৰু ইয়াতে পাৰ মাংস আছে আৰু ইয়াতে এইবিলাক আছে ইয়াতে মই পিয়াজ কাটি লৈছো আলু কাটি লৈছো অলপ সৰুকৈ কাটিছো আৰু এইটো আদা নহৰু আৰু ইয়াতে এটা ভোট জলকীয়া আছে আৰু ইয়াতে আছে জিৰা আৰু জালুক বাছ এইখিনিয়ে থাকিব ইয়াতে আৰু এক্সট্ৰা মছলা মানে এড নকৰো তাৰ মানে
বজাৰৰ মছলা এড নকৰোঁ একদম মানে আজি হ'ব সব লোকেল বস্তুৰে হ'ব আৰু ইয়াত তেল দি দিলোঁ আৰু গৰম তেলত আলুখিনি আগতে বহাই দিছোঁ আৰু ইয়াৰ ওপৰতে মই পাৰ মাংসখিনি দি দিম আৰু এইখিনি এতিয়া মই লাৰি দিছোঁ অকণমান এয়া অলপ ভাজি ৰঙা হৈছে আৰু ইয়াতে মই এতিয়া মাংসখিনি দি দিম এতিয়া মই এজন কেমেৰামেন লৈ লৈছোঁ ভাইটিক এতিয়া ই ধৰি আছে আৰু এতিয়া মই বনাই আছোঁ এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব বঢ়িয়া হ'ব আজি পাৰ মাংসখন এনেকুৱাকৈ বনাই খাব আপোনালোকে ঘৰত বঢ়িয়া হ'ব একদম টেষ্টি মই এনেকৈ বনাই খাওঁ মানে মই বেলেগ ডিজাইনত বনাই থাকোঁ বাৰু চেঞ্জ কৰি থাকোঁ ডিজাইনবোৰ মানে টেকনিকবোৰ মানে চেঞ্জ কৰি থাকোঁ সদায় বেলেগকৈ বনাওঁ আজি আৰু ভাবিলোঁ যিহেতু লোকেল বস্তু লোকেল মানে যিকোনো ধৰণৰ বজাৰৰ মছলা ব্যৱহাৰ নকৰাকৈ বনাম বুলি ভাবিছোঁ তো আজি অলপমান টেকনিকটো বেলেগ হ'ব আৰু এয়া তেজখিনিও দি দিছোঁ ঘৰত যেতিয়া কাটা হয় এইটোৱেই বেনিফিট তেজবিলাক আপোনাৰ কাটি ল'ব পাৰি আৰু বজাৰত কাটিলেতো ধুবলগীয়া হয় এতিয়া ইয়াতে আগতীয়াকৈ ধুই উঠি কেনে কাটিছোঁ গতিকে তেজখিনি আমি খাব পাম আৰু পাৰ মাংস খালে প্ৰেছাৰ যিবিলাকৰ ল' প্ৰেছাৰ আছে এইবিলাকৰ প্ৰেছাৰ বাঢ়ে বুলি কয় আৰু ইয়াত ভাজি আছোঁ অধৈৰ্য মানুহ দেই গুচি গ'ল এয়া ইয়াতে মই নিমখ দি দিছোঁ এতিয়া নিমখ দি অকণমান ফ্ৰাই কৰিম এয়া এতিয়া দেখিবলৈ এনেকুৱা হৈছে ইয়াতে পিঁয়াজ আৰু মছলা আদা নহৰুখিনি দি দিওঁ তাৰপিছত ঢাকনি দি ইয়াক সিজিবলৈ দিম পিঁয়াজখিনি দি দিলোঁ আৰু এতিয়া আদা নহৰুখিনি দি দিম জিৰা জালুকখিনি অকণমান পিছত দিম আদা নহৰুখিনি দি ঢাকনি দিম আৰু গাইজ ইয়াতে আদা নহৰুখিনি আৰু পিঁয়াজখিনি দি দিয়া হৈছে আৰু ইয়াতে এতিয়া মই ঢাকনি মাৰি দিলোঁ এতিয়া ঢাকনি মাৰি সিজিব গেছটো মই অলৰেডি মানে কমাই থৈছিলোঁ কাৰণ যিহেতু মই ভিডিঅ' বনাই আছোঁ আৰু ভিডিঅ' বনাই থাকিবলৈ অলপ মানে সেই জ্বলি যায় মানে কেমেৰাও ধৰিব লাগেতো সেইকাৰণে তেন্তে এইখিনি সিজালৈকে অকণমান অপেক্ষা কৰোঁ 2-3 মিনিট সময় ঠিক আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টোত থাকক মই আজি একেবাৰে মানে কি ধুনীয়া পাৰ মাংস বনাই দেখুৱাম চাই থাকক আৰু এতিয়া 2-3 মিনিট বাৰু হোৱা নাই কিমানখিনি হৈছে এতিয়া মানে আদা নহৰুখিনি ভাজা হৈছে ইয়াতে জিৰা জালুকখিনিও দিয়ে দিওঁ কাৰণ জিৰা জালুকৰো আকৌ বেছিকৈ ভাজি নগ'লে মানে গোন্ধটো ওলাই থাকে যে বেছিকৈ গোন্ধ ওলাই থাকিলে আকৌ ভাল নাপাওঁ সেইটো কাৰণে এতিয়া কমপ্লিট মানে ধুনীয়াকৈ ভাজা হ'ব লাগিব ভাজিখনৰ ওপৰতে মানে মাংসৰ আঞ্জাখন মানে টেষ্টটো আহিব জালুকখিনি দি দিলোঁ এতিয়া লৰাই মেলিও দিলোঁ এতিয়া আকৌ ঢাকনি মাৰি সিজিব দিওঁ সিজিব মানে আলু সিজিছে আৰু মাংসখিনি আলু আগতীয়াকৈ দিছিলোঁ যে সেইকাৰণে সিজি গৈছে কিন্তু টেষ্টটো আহিবৰ কাৰণে অলপমান বেছিকৈ ভাজি ল'ম আৰু এয়া চাওক কালাৰ আৰু ইমান ধুনীয়া গোন্ধাইছে মানে খাওঁ লাগিছে আৰু ইয়াতে মানে মই এতিয়ালৈকে হালধি দিয়াই নাই হালধি এতিয়াহে দিম হালধি মানে আগতীয়াকৈ দিলে মাংসখন আগতীয়াকৈ মানে কেৰাহীত লাগি যায় সেইকাৰণে এতিয়ালৈ দিয়া নাই এতিয়া হালধিখন দি অকণমান লৰাই মেলি ভাজি পেলাই পানী ঢালি দিম আৰু চাওক এয়া এইটো চৰিয়াৰে মানে দিছোঁ ইয়াতে যিখিনি আকৌ তেজ আছিলে এইখিনি গ'ল আৰু আঞ্জাখনত এয়া মা পানী আকৌ লাগব নেকি আৰু অলপ পানী লাগিব পাৰ মাংসৰ জোলে খায় মাংসটো নাথাকেই বাৰু ইমান সৰু আকৌ উতলিব লাগিব উতলিলে অকণমান কমি যাব এতিয়া ইয়াতে আকৌ অকণমান মানে পানী ঢালি মই উতলিব দিওঁ আৰু মানে মই আঞ্জাত মানে দুবাৰকৈ নিমখ দিওঁ তাৰমানে পানী ঢালাৰ পিছত মই আকৌ এবাৰ নিমখ দি দিওঁ কাৰণ নিমখটো কমি যায় যিহেতু পানী ঢালাৰ পিছত সেইকাৰণে আন্দাজমতে আৰু অকণমান দি দিওঁ আৰু মোৰ কেতিয়াও কম বেছি নহয় বাৰু সদায় মিলিয়ে যায় আজিলৈকে মিলিয়ে গৈছে আৰু ইয়া মায়ে মানে চাউল ধুই আছে মায়ে মানে মোক অকণমান ভাত বনাওঁতে সহায় কৰি দিলে
মই ইয়াতে গাখীৰো গৰম কৰিলোঁ আৰু পাৰ মাংসৰ জোলো বনালোঁ আৰু কিবা ভাজি বনাওঁ সেইখিনি কৰাই নাই আকৌ কৰিব লাগিব এতিয়া ইয়াতে উতলিব তেতিয়ালৈকে অকণমান ৰখোঁ আৰু মায়ে চাউল ধুই আছে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আঞ্জা বনাই থাকোঁতে মাজতে বহুত জোৰেৰে বৰষুণ দিলে তাৰ কাৰণে মই এতিয়া ভইচ অভাৰ কৰি আছোঁ আৰু আঞ্জাখন মোটামুটি হৈ গৈছে আৰু আমি ভাত খাবলৈ বহিলোঁ আৰু এতিয়া আমি ভাত খাবলৈ বহিলোঁ আৰু এয়া আমাৰ মাংসৰে এতিয়া ভাত খাই আছে বাৰু এতিয়া আমি খাবলৈ বহিলোঁ এতিয়া কেনে পালে খাওঁতে সোৱাদ লাগিছে টেষ্টটো জনাই দিবা বনাই খাইছোঁ খাই আছে তো ভালেই লাগিছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই